हेलो गाइस स्वागतम जनाइছো অন্য টি ভিডিঅ'লৈ আশা কৰিছো আপোনালোক ভালে আছে আজি পুৰা একদম পাকঘৰৰ পৰা ষ্টাৰ্ট কৰিছো আৰু আজি আমাৰ বেটাৰ ভাত মুখত দিয়া তাক আজি ভাত মুখত দিম সেই কাৰণে দুৱা অলপ কৰাইছো জনা মাতিছে তাৰ পিছত মই তাৰ কাৰণে এটো স্পেশালি তাৰ কাৰণে বনাইছো একদম মছলা দিয়া নাই চিকেন লোকেল চিকেন বনাইছো তাৰ পিছত কি আছে আপোনালোকক দেখাম আৰু মই চিকেনটো বনাইছো চাওকচোন পুৰা একদম মছলা কমকে দিছো হি অকমান নাখায় বাৰু এনে অকমান চেলগাই দিম যে সেইকাৰণে আৰু সবখিনি বস্তুৱে কম মছলা দি কেনে বনাই সবৰে অলপ অলপ চাও কি কৰে হিটো উৎপাতে আৰু তাৰ পনীৰ কাটি মেতে মই আৰু সবে কাম কৰি আছো আমি আৰু পনীৰটো কাটি ললো তাৰ পিছত সালাডৰ কাৰণে ৰেডি কৰি থৈ দিছো সব ৰেডি কৰিছো সৰু দিন যে পটপটে যায় মই অকমান ৰেডি হলছো ক্ৰীম স্ট্ৰীম লগাই ললো আৰু বাপেকে তাৰ কাপোৰজোৰ চাই আছে ৰেডি কৰি আছে এইজোৰ পিন্ধাব তাক সেইকাৰণে ৰেডি কৰাই আছে কোট কিবা মানে উলাই আছে চাই আছে আৰু দুখ পাব যে হেইবলা কয় আৰু কাহৰ কাহিবিটি মাহতে দিছে এটো উলাব লাগিব দেখাই আছো আপোনালোকক আৰু বেটা ড্ৰেছটো পিন্ধি ৰেডি হৈ গ'ল অলপ ডাঙৰ হৈছে ডাঙৰে ভাল সৰু মই ভাল নাপাওঁ ডাঙৰে ভাল লাগে আৰু বেটাক চাওকচোন সব বস্তুৱে খায় আৰু হিটো পনে পৰা উঠিছে যে একদম হাই চাহি নাই বহি আছে আৰু উৎপাতটো মানে নহব আৰু একদম নেক্সট লেভেল এনেকা উৎপাত কৰে আৰু এতিয়া নতুন বাচন ওলাইছো তাৰ আৰু সৰুখন দিছে তাৰ দাদি আৰু এই ডাঙৰ কাহিবাটি দিছে আমাৰ মাহতে আৰু এইখন মাহতে চামুচখনো দিছে ইমান কিউট চাওকচোন তাৰপিছত এটা খোৱা বস্তু লৈকে আহিছো ক্ষীৰ বনাই আছে আন্টিয়ে তাৰপিছত বেঙেনা ফ্ৰাই কৰি আছে মাই তাৰপিছত আৰু মিঠাই আনিছে তাৰ বাপেক আৰু দৈ আনিছে তাৰপিছত মিঠাই ৰসগোল্লা এইবিলাক আনিছে ইয়াত মই চাটনি পিচি থৈ দিছো আৰু এটো সালাড বনাবলৈ ৰেডি কৰি থৈ দিছো মানে পিয়াজ দেনা নিমখ দিয়া নাই পানী উঠি যায় যে আৰু বাচন দুখন ডাঙৰ হয় ইমান কিবা উজ্জ্বল উঠি আছে ন বাচন কেইটা ধুনীয়া লাগিছে তাৰপিছত ৰেডি হৈ আছে ৰেডি কৰি আছো অলপ অলপকে আৰু সব উলিয়াই লওঁ তাৰপিছত দেখাই আছো এতিয়া মই দেখাইছো এইটো পনীৰ হয় তাৰপিছত তাৰে কাষ এইটো মাংস হয় তাৰপিছত ক্ষীৰ তাৰপিছত লোকেল মুৰ্গী মাছ বেঙেনা ফ্ৰাই প্লেটখন ৰেডি কৰিলো তাৰপিছত দাইল আছিলে সালাড আছিলে আৰু কিবা কিবি আৰু মিঠাই প্লেটখন লৈছো মিঠাই কিটা উলাই লৈছো সৰুখনত তাৰপিছত ক্ষীৰ আৰু এটা কণীটো মানে অলপমান বইল কৰি দিছো আৰু অকমান খুৱাই দিব পাৰিম কিন্তু নালাগে এইবিলাক কণী চনি খাবলৈ এনে অকমান নাম মাত্ৰ আৰু তাৰপিছত জোনাবে খালে ভাত এতিয়া বেটাক খুৱাম জোনাবে দিলে বেটাই ক্ষীৰেৰে বিসমিল্লা কৰিলে আৰু হি যাতে ভাত চাত খোৱা হয় আৰু এনে একেবাৰে খাব নিবিচাৰে আৰু জহা চাউলৰ ভাত একদম সিজাই লৈছো খাব অকমান খাব আৰু এতিয়াতো ইমান খাবও নোৱাৰে তাৰপিছত আমি এটা দি আছো অলপ অলপকে খাওক আৰু হি সব আমি আহো লাষ্ট টাইমত হি কি কৰিব চাবচোন এটা মানে হি নাখায় আৰু সবে অলপ অলপ খুৱাই দিব চাইছো হি কিন্তু কিবা ভাবিছে আজি এনেকুৱা প্ৰথম দেখিছে ন এইবিলাকটো খাই পোৱা নাই হি তো এইটো মানে কিয়া বেলেগ ভাবিছে আৰু খাই আছে চাওকচোন কেনেকে অলপ অলপ দি আছে তাৰপিছত আৰু হি এনেকা মানে হানিব ভাত চাবচোন মই আপোনালোকক দেখাই আছো এটা আমি খুৱাইলা অলপ অলপ সবে আৰু মই দেখাই আছো এইটো খোৱা নাই মানে অকমান টেষ্ট কৰিবলৈ আৰু বেলেগটো একো এনেকে খাবও নোৱাৰে ন সেইকাৰণে অকমান টেষ্ট কৰিবলৈ দি আছো আৰু মই ভিডিওটো মানে কাটি দিয়া নাই আৰু ফাষ্ট কৰিব দিয়া নাই আপোনালোকক দেখাইছো আৰু আমাৰো মেমৰি হিচাপে ৰৈ যাব আৰু বেটা ডাঙৰ হলেও চাব পাৰিব হি কি কৰিছিলে ভাত খোৱা টাইমত কি কৰা নাই সেইকাৰণে মানে সব মানে ধৰি ৰাখিব চেষ্টা কৰো কিন্তু ভিডিওটো ইমান ভাল হোৱা নাই হলেও মানে মই দিব চেষ্টা কৰিছো তাৰপিছত এতিয়া খুৱাই দিম চাবচোন হি কেনেকুৱা কৰিব খোৱাটো খাব মানে মুখখন মেলিয়ে থাকিব আৰু বেলেগ বস্তু হলে নাই আজি কিন্তু বেলেগ পাইছে যে তো হি মুখ মেলিয়ে আছে
তাৰপিছত লাষ্টত কি সানি পিটিকি কি কৰিব সেইখিনিও আপোনালোকে চাব। আৰু এতিয়া মই ক্ষীৰ খুৱাই দিছোঁ অকণমান। এনেকুৱালৈকে চবেই খুৱাই দিওঁ, কিন্তু চবটো খাব নোৱাৰে। আৰু আমাৰ আজি যে বনাইছোঁ একো মছলা ইমান দিয়া নাই, চব একদম অলপ অলপ দিছোঁ। সি অকণমান হ'লেও মানে খাব ন, সেইকাৰণে মানে চব দিয়া নাই। আৰু মাংস চাংসটো এইবিলাক খোৱাই নাই, অকণমান জোলহে খাইছে। তাৰপিছত এয়া চাওকচোন লাৰিবলৈ কেনেকৈ উৎপাত তাৰ, বহুত উৎপাত মানে, ইমানেই উৎপাত কি ক'ব আৰু। লাষ্টত আৰু দি দিলোঁ আৰু পিটিকি পিটিকি কি কৰিছে আপোনালোকে চাওক। কি উৎপাত কৰিছে চাওকচোন, তাক ৰাখিব নোৱাৰি মানে এনেকুৱা কৰিছে। এতিয়া ফোন কৰি আছে। আৰু আমাৰ এইফালে এইবিলাক নিয়ম চিয়ম নাই যে, আমি নাজানোৱেই ইমানকৈ। তো যিখিনি হয় সেইখিনি কৰিছোঁ আৰু সুধি মেলি। হাজবেণ্ড আৰু মইতো নাজানো একো, মাহঁতেও আছে, মাহঁতো আমাৰ ফালেওতো নাই, আমি নাজানো। তো সেইফালৰ মানুহ কোনো নাই, সেইকাৰণে যি পাৰিছোঁ আৰু, কিবা যদি ভুল হৈছে নাজানো বাকী। আৰু সেয়াই এতিয়া পিটিকি আছে চাওকচোন। এতিয়াৰ পৰা আৰু ষ্টাৰ্ট আৰু কাপোৰ কি কৰি পেলাব চাব। এনেকৈ পিটিকি পিটিকি কেতিয়া যে বেঙেনা এপিচ মুখত সোমাই দিছে নাজানো, অক মাৰি আছে। তাৰপিছত বেঙেনা এপিচ লৈ আছে মুখত, তাৰপিছত উলিয়াই দিলোঁ। ভয়ো আছে এনেকুৱা মানে বাচ্ছাবিলাকক পিটিকি দিবলৈ আৰু মুখত যি টি বস্তু মুখতে দি দিয়ে ন সিহঁতি, তো সেইকাৰণে। এয়া চাব দেই, বেঙেনাই এতিয়া নিছিলে সি মুখতে, চাওক। আৰু তাৰপিছত সি অক মাৰিব। আৰু কি যে হ'ব মানে, ইমানেই উৎপাত চাওকচোন। আৰু চব খায় মানে, কি নাখাব সি চব খায়। তাৰপিছত এয়া সৰু পোৱালীকেইটা আছে যে, সিহঁতেও ভাল পাইছে। আৰু সিও সিহঁতক চাই থাকে এবাৰ এয়া খুৱাই দিছে, মুখ মেলিছে। এনেকৈয়ে বেটাৰ ভাত মুখত দিয়া নিয়মখিনি শেষ হ'ল। আৰু যি পাৰোঁ মানে যি পাৰিলোঁ আৰু কৰিলোঁ। আৰু এয়া চবে খাই আছে। তাৰপিছত আৰু বেটাক তাৰপিছত কি কৰোঁ আপোনালোকক দেখাই আছোঁ ৰ'ব। আমি খাই কিনে চবে আজৰি হ'লোঁ আৰু বেটাক ড্ৰেছ চেঞ্জ কৰি দিলোঁ। তাৰপিছত এয়া গধূলি মা চিকেন বনাইছিলে, আলহী আহিছিলে। তাৰপিছত এয়া পোলাও আকৌ সেইদিনাই গধূলি। তাৰপিছত এয়া বেটাক মই দিছিলোঁ এনেই কিতাপ আৰু এইবিলাক চুবলৈ দিছিলোঁ। কিতাপখনে লাৰিছে ফাৰ্ষ্ট, কিতাপখন চুইছে। তাৰপিছত চাওকচোন আপোনালোকে, সি পইচাটো কি ভাবিছে নাজানো, পইচাটো পেলাই দিয়ে। তাৰপিছত এইখিনি আছিলে ভিডিঅ'। আপোনালোকৰ কেনেকুৱা লাগিলে জনাব। আৰু যদি ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট কৰিব। আৰু চেনেলটো নতুন হয় আপোনালোকে ছাবস্ক্ৰাইব কৰিব। থেংক ইউ ভিডিঅ'টো চোৱাৰ